নমস্কাৰ বন্ধুসকল ওপেন ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছো। আজি আহিছো আপোনালোকলৈ অন্য এটা বিভাগৰ যোৱাকালি হৈ যোৱা কমিশনাৰ অফ টেক্সেছৰ জুনিয়ৰ এছিষ্টেণ্টৰ গ্ৰেড 3 পোষ্টৰ কুৱেশ্যনৰ আনসাৰ কি লৈ আপোনালোকৰ আগত উপস্থিত হৈছোহি। সো বন্ধুসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যিবোৰ ফ্ৰেণ্ড পোনপ্ৰথমৰ কাৰণে মোৰ চেনেলটো ভিজিট কৰিছে তেওঁলোকলৈ এটা অনুৰোধ যে তেওঁলোক চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভৱিষ্যতে এনে ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন, ৰিকুৱাৰমেণ্ট, এক্সামিনেশ্যন, আনসাৰ কি, ৰিজাল্ট, এডমিট কাৰ্ড সকলোবোৰৰ যেতিয়া ভিডিঅ' মই আপলোড দিম ডাইৰেক্টলি যাতে আপোনালোকে ভিডিঅ'বিলাক পায়। সো বৰ্তমান ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল ইয়াত চাব আপোনালোকৰ যেহেতু যোনটো কুৱেশ্যন নম্বৰ 1 যোনটো দিয়া আছে, কুৱেশ্যন নম্বৰ 1ৰ যোনটো আনসাৰটো হ'ব ইয়াত বি টো হ'ব ইয়াৰ কুৱেশ্যন নম্বৰ 1ৰ আনসাৰ হ'ব হু ইজ দ্য প্ৰেজেণ্ট ডিফেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া, ইয়াৰ ৰাজনাথ সিং। আৰু ছেকেণ্ডৰ যোনটো কুৱেশ্যন আনসাৰ হ'ব ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে কেতিয়া পালন কৰা হয়, ইয়াত আনসাৰটো হ'ব ডি জুন 5ত। কুৱেশ্যন নম্বৰ 3 টো হ'ব পেনিচিলিন ৱাজ ডিস্কভাৰ্ড বাই আলেকজেণ্ডাৰ ফ্লেমিং। আৰু কুৱেশ্যন নম্বৰ 4 আনসাৰ হ'ব কৃষ্ণা। আৰু কুৱেশ্যন নম্বৰ 5ৰ হ'ব ডাণ্ডিয়া ৰছ ইজ পপুলাৰ ডান্স অফ, ইয়াৰ আনসাৰটো হ'ব গুজৰাট। কুৱেশ্যন নম্বৰ 6ৰ আনসাৰ হ'ব লক্ষ্ণৌ, চিকেন কাৰী ৱৰ্কছ যোনটো ট্ৰেডিশ্যনেলছ হয় এইটোত আনসাৰটো লক্ষ্ণৌ হয়। কুৱেশ্যন নম্বৰ 7ৰ আনসাৰ কি হ'ব 10 years, যেহেতু সেন্সাস ইন ইণ্ডিয়া হেভিং হেল্ড ৰেগুলাৰলি আফটাৰ এভৰি 10 years, 10 বছৰ মূৰত হয়। সো কুৱেশ্যন নম্বৰ 8ৰ আনসাৰ হ'ব যে টেফলন। নেক্সট কুৱেশ্যন নম্বৰ 9ৰ আনসাৰ হ'ব ডেচিবেল, চাউণ্ডৰ ইণ্টেনচিটি যোনটো ইউনিট হয় সেইটো ডেচিবেল হয়। কুৱেশ্যন নম্বৰ 10ৰ আনসাৰ হ'ব এ হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হেল্ড, ইয়াৰ আনসাৰটো হ'ব বম্বে। কুৱেশ্যন নম্বৰ এ 10ৰ আনসাৰটো হ'ব কুৱেশ্যন যেটো আনসাৰ হ'ব এ হ'ব, এটো হ'ব ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11ৰ আনসাৰ হ'ব উপনিষদ, বি টো হ'ব ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 12ৰ আনসাৰ হ'ব অপশ্যন চি আৰ্যভট্ট। কুৱেশ্যন নম্বৰ 13ৰ ৰাইট আনসাৰ হ'ব চি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 14 ইয়াৰ ৰাইট আনসাৰ হ'ব চি আৰ্টিকল 17। কুৱেশ্যন নম্বৰ 18ৰ আনসাৰ হ'ব বি ওনাম। কুৱেশ্যন নম্বৰ 16ৰ ৰাইট আনসাৰ হ'ব ডি বিহাৰ। কুৱেশ্যন নম্বৰ 17ৰ ৰাইট আনসাৰ হ'ব চি উৰিষ্যা। কুৱেশ্যন নম্বৰ 18ৰ ৰাইট আনসাৰ হ'ব ডি নাগালেণ্ড। কুৱেশ্যন নম্বৰ 19ৰ আনসাৰ হ'ব গ্ৰেফাইট, ইয়াৰ এ অপশ্যনটো ৰাইট হ'ব। কুৱেশ্যন নম্বৰ 20 আনসাৰ হ'ব এ নাইট্ৰাছ অক্সাইড, হোৱাট ইজ দ্য লাফিং গেছ, নাইট্ৰাছ অক্সাইড হয়। কুৱেশ্যন নম্বৰ 21 ইয়াৰ আনসাৰ হ'ব ডিফ, অপশ্যন বি টো ইয়াৰ ৰাইট আনসাৰ হ'ব ফেটমছ দ্য ইউনিট মেজাৰটো ডিফ হয়। কুৱেশ্যন নম্বৰ 22ৰ আনসাৰটো হ'ব এ সিদ্ধাৰ্থ, দ্য অৰিজিনেল নেমছ অফ গৌতম বুদ্ধ ইজ সিদ্ধাৰ্থ। কুৱেশ্যন নম্বৰ 23 ৰাইট আনসাৰ হ'ব অপশ্যন এ খান আব্দুল গফৰ খান। কুৱেশ্যন নম্বৰ 24 ৰাইট আনসাৰ হ'ব এ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি ৱাজ শ্ৰী গুপ্তা। কুৱেশ্যন নম্বৰ 25ৰ ৰাইট আনসাৰ হ'ব বি ইন্দিৰা পইণ্ট। কুৱেশ্যন নম্বৰ 26ৰ ৰাইট আনসাৰটো হ'ব অপশ্যন চি অশোকা ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যন নম্বৰ 27 ইয়াৰ ৰাইট আনসাৰটো হ'ব চি নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰান্সফৰ্মিং ইণ্ডিয়াজ। কুৱেশ্যন নম্বৰ 28ৰ ৰাইট আনসাৰ হ'ব অপশ্যন ডি স্কিন। কুৱেশ্যন নম্বৰ 29ৰ ৰাইট আনসাৰ হ'ব অপশ্যন এ সলমান ৰুশ্বি। কুৱেশ্যন নম্বৰ 30 ৰাইট আনসাৰ হ'ব অপশ্যন চি সুভাষ চন্দ্ৰ বোস। কুৱেশ্যন নম্বৰ 31ৰ ৰাইট আনসাৰটো হ'ব চি পৰ্ট লুইচ। কুৱেশ্যন নম্বৰ 32 ৰাইট আনসাৰ হ'ব অপশ্যন ডি লেভ। কুৱেশ্যন নম্বৰ 33 ৰাইট আনসাৰ হ'ব বি ডক্টৰ বি আৰ আম্বেদকাৰ। Question number 34, right answer of option B.
concise. Question number 36 or right answer hobo option D repulsive. Question number 36 or right answer hobo C option C worse. Question number 37 or right answer hobo nephew option B is the right answer. Question number 38 or right answer hobo option C drops. Question number 39 or right answer hobo option B with. Question number 40 right answer to option C noised. Question number 41 or right answer about D option D is the right answer day. Question number 42 right answer to option A advice. Question number 43 right answer to option C wrestler. Question number 44 right answer of option B stay. Question number 42 right answer of option D phone. Question number 46 or right answer of option B is the right answer buster. Question number 47 or right answer of option C oxen. Question number 48 or right answer of B gone. 49 or right answer of excesses option A is the right answer. 50 into right answer of option D some of আৰু 51 or right answer of option A miscellaneous. Question number 52 right answer 52 right answer of option D আৰু 53 right answer of option D. Question number 54 right answer of option A information আৰু 55 or right answer of option B goldsmith. 56 or right answer of option D first. 57 or right answer of option C doctor. 58 or right answer of option C dermatology. 59 or right answer of option C sieve. Question number 60 right answer of B cycnet. Question number 61 or right answer of option D dark. 62 right answer of option C. 63 right answer of option B bigger. 64 right answer of option B. 65 or right answer of option B. 66 or right answer of option C. আৰু 67 or right answer of option B. আৰু 68 or right answer of option B. আৰু 69 or right answer of option A. 70 right answer of option A. 71 or right answer to option D. 72 right answer of option B. আৰু 73 right answer of option D. 74 right answer of option B. 75 or right answer of option D. আৰু 76 or right answer of option D এ হ'ব আৰু 77 or right answer হ'ব option A. Option A হ'ব right answer আৰু 78 or right answer হ'ব option B. 78 or right answer. 79 or right answer হ'ব option B একে ধৰণে. 80 right answer হ'ব option C. 81 or right answer হ'ব option D আৰু 82 right answer হ'ব option C. 83 right answer হ'ব option A আৰু 84 জনৰ right answer হ'ব option C আৰু 85 or right answer to হ'ব 85 right answer হ'ব option B. 86 or right answer হ'ব option A. 87 or right answer to হ'ব option C আৰু 88 question or right answer to option A. 89 or right answer হ'ব option A আৰু 90 জনটো right answer হ'ব option D. 91 or right answer হ'ব option B আৰু 92 right answer to হ'ব একে ধৰণৰ option B এ হ'ব right answer আৰু 93 right answer to হ'ব option A. 94 right answer হ'ব option D আৰু 95 right answer to হ'ব option B. 96 right answer হ'ব option B. 97 right answer হ'ব option D আৰু 98 right answer হ'ব option C. 99 right answer to হ'ব option B আৰু 100 right answer হ'ব option A. সো বন্ধুসকল সেইখিনি আছিল যে কমিশনাৰ অফ টেক্সৰ বৰ্তমান হৈ যোৱা যে গ্ৰেড 3 জুনিয়ৰ এছিষ্টেণ্টৰ যেহেতু এক্সামছৰ আনসাৰ কি প্ৰশ্ন পেপাৰৰ আনসাৰ কি হয় ইয়াত যদি কিবা যদি ভুল হৈছে আপোনালোকে কমেন্ট বক্সত জনাব আনসাৰখিনি মই শুধৰাবলৈ সম্পূৰ্ণ চেষ্টা কৰিম আৰু লগতে আপোনালোকক জনাব বিচাৰিছো বন্ধুসকল যে সেই যোনখিনি আনসাৰ কি সেই আনসাৰ কি বিলাক যিবোৰ ফ্ৰেণ্ডে এক্সামছৰ এটেন্ড কৰিছে তেওঁলোকলৈ শ্বেয়াৰ কৰক যাতে তেওঁলোকৰ হেল্পফুল হওক
আৰু ভৱিষ্যতে এনে ধৰণৰ ভিডিঅ'বিলাক পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে নেক্সট ভিডিঅ' যেতিয়া আপলোড দিম আপোনালোকে ডাইৰেক্টলি যাতে পাই থাকে সো বন্ধুসকল আজিলৈকে ইমানেই ধন্যবাদ